আমাৰ হাতত আহি পৰিছে এক বিগ ব্ৰেকিং নিউজ। HSLCৰ ৰিজাল্টৰ পিছতে আজি 3 বজাত দিয়া হ'ব HSৰ ৰিজাল্ট। এনেকুৱা ধৰণৰ নিউজ তোমালোকে প্ৰায়েই আজি পাবা। আৰু এইটো পাৰ হৈ যোৱাৰ পিছত 3 বজাটো পাৰ হৈ গ'ল, এতিয়ালৈকে HSৰ ৰিজাল্ট দিয়া নাই। এতিয়া তোমালোকে ৰাতিলৈকে পাবা অহাকালি 10 বজাত HSৰ ৰিজাল্ট দিয়া হ'ব। এইবিলাক সম্পূৰ্ণ মিছা। ইতিমধ্যে আমাৰ শিক্ষামন্ত্ৰীয়ে এই কথাষাৰ স্পষ্ট কৰি দিছে যে আজি অৰ্থাৎ HSLCৰ ৰিজাল্ট দিয়াৰ পিছত HSৰ ৰিজাল্ট দিবলৈ কেইদিনমান সময় লাগিব। হায়াৰ ছেকেণ্ডেৰীৰ ফলাফল দিয়াৰ কাৰণে আমি আৰু কিছু সময় ল'ম, কাৰণ এইবাৰ হায়াৰ ছেকেণ্ডেৰীত আমাৰ পৰীক্ষাৰ্থীৰ সংখ্যা পূৰ্বৰ তুলনাত 1,30,000 অধিক। পৰীক্ষাৰ ৰিজাল্ট দিব বুলি এনে অকণমান আমাৰ চিন্তা হৈ থাকে, আমি অলপ বিভ্ৰান্তিত পৰি থাকোঁ। আৰু এই যিবিলাক আল্টু ফাল্টু নিউজ, কোনোবাইতো ফেক টুইটো বনাইছে, এইবিলাক চাই তোমালোকে বিভ্ৰান্তিৰ মাজত নপৰিবা। এতিয়া তোমালোকে ৰিজাল্ট কেতিয়া দিব, কোন সময়ত দিব, এই ভুল নিউজবিলাকৰ বিভ্ৰান্তিত পৰি লাভ নাই। তোমালোকে নিজকে মানসিকভাৱে প্ৰস্তুত কৰি উলিয়া যে তোমালোকে পৰীক্ষাৰ আগত কেনেদৰে পঢ়িছিলা। যদি তোমালোকে পৰীক্ষাৰ আগত ভালদৰে পঢ়িছিলা, তেতিয়াহ'লে তোমালোকৰ নিশ্চয়কৈ ৰিজাল্ট ভাল হ'ব। আৰু যদি তোমালোকে ভালদৰে পঢ়া নাই, তেতিয়াহ'লেতো তোমালোকৰ ৰিজাল্ট এনেইতো ভাল নহ'ব। গতিকে তুমি যি কৰিছা তাৰ যিখিনি ফলাফল, সেইখিনি গ্ৰহণ কৰাৰ বাবে তুমি মানসিকভাৱে সাজু থাকা। যদি ভালদৰে পঢ়িছা, ভাল ৰিজাল্ট ল'বলৈ সাজু থাকা। যদি ভালদৰে প্ৰিপাৰেশ্যন কৰা নাই, তেতিয়াহ'লে ৰিজাল্ট বেয়া হ'ব, সেইটোও তোমালোকে গ্ৰহণ কৰিবলৈ সাজু থাকা।